প্লিজ সাবস্ক্রাইব মাই চেনেল হাফিজুৰ কম্পিউটাৰ আৰু মোক সাপোৰ্ট কৰিব। আমি আজি শিকিম যে ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰিব পাৰি। প্ৰথমে আপোনালোকক গুগলত চাৰ্চ দিব লাগিব ৰিমুভ বিজে। আপোনালোকে মোবাইলতো চেঞ্জ কৰিব পাৰিব যিকোনো ফটোৰ বেকগ্ৰাউণ্ড। চাৰ্চ দিয়াৰ পিছত ৰিমুভ বেকগ্ৰাউণ্ড এইটো অপেন হৈ আহিব। প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰিমুভ ইমেজ বেকগ্ৰাউণ্ড এইটো অপেন হৈ আহিব। অহাৰ পিছত এতিয়া আপোনালোকে আপলোড ইমেজত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে যিটো ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব মোবাইলৰ পৰা বা কম্পিউটাৰৰ পৰা ফটোখন তাত সিলেক্ট কৰি অপেন কৰি ইয়াত লৈ আহিব। অহাৰ পিছত অলপ লোডিং ল'ব। লোৱাৰ পিছত আপোনালোকে এই ফটোখন এডিট কৰিব পাৰিব। আপোনালোকে যিকোনো বেকগ্ৰাউণ্ড ইয়াত দিব পাৰিব। মই দি আছোঁ, মই আপোনালোকক লাইভ দেখাই আছোঁ কেনেকৈ কৰিব পাৰি। ফটোখন অহাৰ পিছত ইয়াত ওপৰত চাব এডিট বুলি লিখা আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰাইট সাইডত আপোনালোকে দেখা পাব যে বহুত বেকগ্ৰাউণ্ড অটোমেটিকলি আহি গৈছে। আপোনালোকৰ যিটো পছন্দনীয় সেইটো দিব পাৰিব। মই দি আছোঁ, আপোনালোকে চাই ল'ব। এইটোৰ পিছত ইয়াত বহুত বেকগ্ৰাউণ্ড আছে, আপোনালোকে ইয়াৰ পৰা দিব পাৰিব। বহুত কেইটা বেকগ্ৰাউণ্ড আছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মোক ছাপোৰ্ট কৰিব। যিটো আপোনাক বেকগ্ৰাউণ্ড ভাল লাগে এইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। তলত ডাউনলোড বুলি অপশ্যন আছে, ডাউনলোড কৰিলে আপোনালোকৰ ডাউনলোড যিটো ফল্ডাৰ আছে তাত যাব, বা মোবাইলত কৰিলে আপোনালোকৰ যিটো গেলাৰী আছে তাত পাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। প্লিজ সাবস্ক্রাইব মাই চ্যানেল এণ্ড সাপোর্ট মি। প্লিজ সাবস্ক্রাইব। ধন্যবাদ। থ্যাংক ইউ।